হেল্ল' বন্ধু বান্ধৱীসকল, তো কি খবৰ চবৰ আপোনালোকৰ? তো আজি মই অৰুণোদয় আঁচনিৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে, একমাত্ৰ আপোনালোকৰ কাৰণে। তো ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ বন্ধুসকলক বান্ধৱীসকলক শ্বেয়াৰ কৰিব। তো আপোনালোকে গুগলত যাই তাতে লিখিব অৰুণোদয় বুলি। তো ফাৰ্ষ্টত যিটো ৱেবছাইট আহিব সেই ৱেবছাইটটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে দেখা পাব ইয়াতে ৱেবছাইটটো খোলা খাইছে। তো ৱেবছাইটটোত আপুনি প্ৰথমতে লগ ইন কৰিব। যদি আপোনাৰ লগ ইন আই ডিটো জানে বা মোবাইল নাম্বাৰটো জানে, তো মোবাইল নাম্বাৰ বা ইউজাৰ নেমটো ইয়াতে দিব। ইয়াতে দিয়াৰ পিছত আপুনি ইয়াতে মোবাইল নাম্বাৰ আৰু ইউজাৰ নেমটো পুট কৰিব। পুট কৰাৰ পিছত আপুনি ইয়াতে পাছৱৰ্ডটো পুট কৰিব। পাছৱৰ্ডটো পুট কৰাৰ পিছত কেপচা যিটো আছে এইটো কেপচাটো ফিল আপ কৰিলে লগ ইন কৰিব পাৰিব। আৰু যদি আপুনি লগ ইন কৰিব নোৱাৰে, তেতিয়া মানে আপুনি যদি পাছৱৰ্ডটো পাহৰি গৈছে, তেনেহ'লে আপুনি ফৰগট পাছৱৰ্ড মাৰিও আপুনি ইয়াতে ইউজাৰ নেম আৰু মোবাইল নাম্বাৰটো দি OTP যোগেদি আপুনি লগ ইন কৰিব পাৰিব। তো আপুনি কেনেকৈ, আৰু যদি আপোনাৰ তাতে লগ ইন আই ডিও নাই, ইউজাৰ নেমো নাই, আপুনি কেনেকৈ দেখা পাব যে আপোনাৰ অৰুণোদয় আঁচনিত আপোনাৰ তালিকাখনৰ পৰা আপোনাৰ নামটো কটা যোৱা নাই? তো ইয়াতে দেখা পাইছে যে ভিউ ষ্টেটাছ বুলি এটা যে আছে, তো এই ভিউ ষ্টেটাছত আপুনি ক্লিক কৰি দিব। তো ইয়াতে দেখা পাব যে গোটেইকেইটা ডিষ্ট্ৰিক্ট ইয়াতে আপোনালোকৰ সন্মুখত পপ আপ হৈ আছে। তো ইয়াতে আছে বৰপেটা, বঙাইগাঁও, চাচৰ, চৰাইদেউ, দৰং, ধুবুৰী, বহুকেইটা ডিষ্ট্ৰিক্ট আছে। তো আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টত আপুনি থাকে সেই ডিষ্ট্ৰিক্টত আপুনি ক্লিক কৰিব। তো মই ইয়াতে যোৰহাট ক্লিক কৰিলোঁ। তো ইয়াতে দেখা পাইছে যে যোৰহাটত মামনি শইকীয়া দত্তা বুলি আছে প্ৰথমতে নাম, আৰু আপোনাৰ নামটো কেনেকৈ আপুনি বিচাৰিব? তো ইয়াতে চাৰ্চ বাটনত যাই আপুনি আপোনাৰ নামটো ইয়াতে লিখি দিব। আপোনাৰ যি নাম হয় সেই নামটো ইংৰাজীত লিখিব, অসমীয়াত নিলিখিব, ইংৰাজীত আপোনাৰ নামটো ইংৰাজীত ইয়াতে লিখি দিব। লিখি দিয়াৰ লগে লগে ইয়াতে চাৰ্চ বাটনটো যে আছে, চাৰ্চ বাটনত আপুনি ক্লিক কৰি দিব। তো মই ইয়াতে যিকোনো এটা নাম লিখি দিওঁ এনে। তো ইয়াতে আপুনিও আপোনাৰ শুদ্ধ নামটো লিখিব, ভুল নাম নিলিখিব, তেনেহ'লে নাহে। আপোনাৰ শুদ্ধ নামটো লিখিব ইয়াতে। লিখাৰ লগে লগে আপুনি ইয়াতে চাৰ্চ কৰি দিব। তো আপোনাৰ নামটো ইয়াতে আহি যাব। তো আপোনাৰ নামটো যদি ইয়াতে আহি যায়, তাৰমানে ভাবিব যে আপোনাৰ তালিকাখনৰ পৰা আপোনাৰ নামখন বাতিল হোৱা নাই। সোঁফালে আপুনি দেখা পাইছে যে ৰেইজ এ কমপ্লেইণ্ট। তো ইয়াতে ক্লিক কৰিলে আপুনি আপোনাৰ যদি কিবা কমপ্লেইণ্ট থাকে, কিবা যদি আপোনাৰ ভুল হৈছে বা কিবা তথ্য থাকে, তেনেহ'লে এইবিলাক আপুনি ইয়াতে ফৰ্মটো ফিল আপ কৰি আপুনি ৱেবছাইটৰ যোগেদি গভৰ্ণমেণ্টক জনাব পাৰিব, অসম চৰকাৰক জনাব পাৰিব, আৰু আপোনাৰ যিকোনো ভুলক অতি সোনকালে শুদ্ধ কৰি দিয়া হ'ব। তো এতিয়া আমি দ্বিতীয় কথাটোত আহোঁ যে আপুনি কিমান টকা পাব। তো এতিয়াতো ৩,০০০ টকা আপোনাক দিয়া নহ'ব চাগে, আপুনি ৮৩০ টকাই পাব। আৰু যদি ৩,০০০ টকা দিয়া হয়, তেনেহ'লে আপুনি ৩,০০০ টকাই পাব। কিন্তু ৩,০০০ টকা দিয়া হ'ব বুলি এতিয়ালৈকে ঘোষণা কৰা নাই, যিহেতু ক'ভিডৰ পৰিস্থিতি চলি আছে। তো চৰকাৰৰ হাতত ইমান টকা নাই। তো নেক্সট মাহৰ পৰা আপুনি ৩,০০০ টকা পাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপুনি শ্বেয়াৰ কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। ধন্যবাদ। জয় আই অসম।